নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই শ্ৰমিকসকলৰ বিষয়ে কিছু কথা জনাবলৈ আপোনালোকক ওলাইছোঁ। শ্ৰমিকসকলে বহুতো কষ্ট কৰি জীৱন অতিবাহিত কৰিবলগীয়া হয়, কিন্তু তাৰ বিনিময়ত মাত্ৰ হাজিৰা পায় আৰু হাজিৰাটোও সঠিক ৰূপত নাপায়। তো কেনেধৰণৰ আপোনাৰ হাজিৰা আছে, মিস্ত্ৰীৰ কিমান হাজিৰা, যোগালীৰ কিমান হাজিৰা, তাৰ বিষয়ে জনাম। আৰু এই মিস্ত্ৰী আৰু যোগালীৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ সুবিধা কৰি দিছে, কিন্তু আমাৰ মিস্ত্ৰী যোগালীসকলে কাম কৰাতেই ব্যস্ত থাকে, তাৰ কাৰণে সুবিধাবিলাক নাজানে আৰু সুবিধাবিলাক ল'ব নোৱাৰে। চৰকাৰে এইসকলক মিস্ত্ৰী কৰা বা যোগালী কৰা বা গাঁৱত কাম কৰা গৰীবসকলৰ কাৰণে বহুতো ধৰণৰ সুবিধা কৰি দিছে। তো জানিবলৈ বহুতো কথা আছে শ্ৰমিকসকলে, কিন্তু নাজানে, সিহঁতক জনাবলৈ কোনো চেষ্টাও নকৰে। তো মই ভাবিলোঁ যে ইহঁতক, আজিকালিতো চবৰে স্মাৰ্টফোন আছে, মোবাইল আছে, তো সকলোৱে যাতে এই সুবিধাটো জানে, তাৰ কাৰণে মই এজনক জনোৱাত সলনি ইউটিউবত ভিডিঅ' বনাই আপলোড কৰিলে সকলোৱে জানিব বুলি আশা কৰি ভিডিঅ'টো বনাইছোঁ। তো এই আশাৰে মই ভিডিঅ'বিলাক, লেবাৰ শ্ৰমিকৰ বিষয়ে ভিডিঅ'বিলাক মই চেনেলত আপলোড কৰি থাকোঁ। আৰু লগতে আপোনালোকক জনাওঁ যে চেনেলটো যদি নতুন আছে, কোনোবা নতুন চাই আছে, ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা ইনফৰ্মেশ্যন ভিডিঅ'ৰ লগতে লেবাৰ, শ্ৰমিক, ভোটাৰ, পান কাৰ্ড আদিৰ বিষয়ে মই সকলো ধৰণৰ কথা পাতি থাকোঁ আৰু ভিডিঅ' বনাই থাকোঁ। তো আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ইনফৰ্মেশ্যন আগলৈকে পাই থাকে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই আপোনালোকক জনাওঁ যে শ্ৰমিকসকলৰ একচুৱেলি মজুৰি কিমান হয়, মানে মিস্ত্ৰী আৰু যোগালী, তাৰ বিষয়ে প্ৰথমে জনাই লওঁ আহক। প্ৰথমে আপুনি জানিবলৈ মিস্ত্ৰী যোগালী, মহিলা হওক বা পুৰুষ হওক, মিস্ত্ৰী আৰু যোগালীৰ কিমান ৰেট হয় তাৰ বিষয়ে জানো আহক। প্ৰথমে চাব পাৰিব, ইয়াত যোগালীৰ ৰেট হৈছে, মানে নতুন যোগালী হৈছে 241 টকা আৰু মিস্ত্ৰী হৈছে 352 টকা পাৰ ডে, আৰু হাফ মিস্ত্ৰী হৈছে 282, মানে যিয়ে নেকি যোগালীৰ পৰা ওপৰত সেইজনে 282 টকা পাব, আৰু যিয়ে নেকি হেড মিস্ত্ৰী তেওঁ পাব 453 টকা। তো বন্ধুসকল চাই ল'ব, এইটো হৈছে মজুৰিৰ ৰেট, আপুনি চাই ল'ব 4 ধৰণৰ। তো আৰু অভাৰ টাইম এক্সট্ৰা আছে, সেইবিলাকো আপুনি জানিব লাগে একচুৱেলি মজুৰি হিচাপে। এইবিলাক সকলো ধৰণৰ ইয়াত কি সুবিধা থাকে, ইয়াত অভাৰ টাইম ৱৰ্ক, মানে অভাৰ টাইমত আপুনি হাজিৰা পাব, ফাৰ্ষ্ট টাইম ফেচিলিটি, ফাৰ্ষ্ট এইড মানে মেডিকেলৰ ফেচিলিটি পাব লাগে। তাৰপিছত ইয়াত চাব পাৰে মেডিকেল ফেচিলিটি, উইকলি ৰেষ্ট, মানে সপ্তাহৰ ৰেষ্ট পাব লাগে। যদি আপোনালোকে ক'ৰবাত কোম্পানীত বা ক'ৰবাত কাম কৰিলে, এইবিলাকৰ আপোনাৰ অধিকাৰ, এইবিলাক আপুনি খুজিব পাৰে আৰু ল'ব পাৰে। এইটো হৈছে গভৰ্ণমেণ্ট দিয়া ৰুল। তো বন্ধুসকল, এনেধৰণে আপুনি কাম কৰি গৈ থাকিব আৰু সকলো ধৰণৰ সুবিধা ল'বলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু নেক্সটত মই আপোনালোকক জনাওঁ যে আপুনি যদি এনে শ্ৰমিক কাম কৰে, তেতিয়াহ'লেতো বীমা ল'ব নোৱাৰে, কিন্তু চৰকাৰে তেওঁলোকৰ কাৰণে বীমা কৰাই দিয়ে। যিহেতু বীমা আছে, আপোনালোকে ঘৰত আহি নিদিয়ে বীমাটো, আপুনি এই সুবিধাটো ল'ব পাৰিব লাগিব, যাব লাগিব। গতিকে আপোনালোকৰ কাৰণে চৰকাৰে এইটো চাব পাৰে, আম আদমি বীমা যোজনা, যিটো নেকি ফ্ৰী আছে। আপুনি মাত্ৰ লেবাৰ পঞ্জীয়ন কৰিলেই বা শ্ৰমিক কাৰ্ড বনালেই 50,000 টকালৈকে আপুনি নৰ্মেল ডেথ বেনিফিট আৰু এক্সিডেণ্ট বেনিফিট 2 লাখলৈকে পাব। তো লেবাৰ কাৰ্ড কেনেকৈ বনায় তাৰ ভিডিঅ' মই সবিশেষ আগতে বনাই দিছোঁ, সেইটো গৈ আপুনি ডিছক্ৰিপশ্যনত দি দিম আৰু আই বাটনতো দি দিম, গৈ আপোনালোকে চাই ল'ব পাৰিব। আৰু এটা কওঁ, মেডিকেল আৰু হেল্থ চেকআপ আৰু মানে দেখা পাব, যদি আপুনি শ্ৰমিক হয়, শ্ৰমিক কাৰ্ড বনাইছে, শ্ৰমিক অফিচত পঞ্জীয়ন কৰিছে, তেতিয়াহ'লে বছৰত আপুনি 5,000লৈকে পাব, মানে 5,000 হেল্থ চেকআপৰ কাৰণে পাব। যিহেতু বহুতো ধনী মানুহবিলাকে লাখ টকা খৰচ কৰি নিজৰ হেল্থ চেকআপ কৰে বছৰে, কিন্তু আমাৰ মজদুৰি মানুহে এইবিলাক কৰিব নোৱাৰে। তাৰ কাৰণে চৰকাৰে 5,000 বেছি নহয় 5,000 টকা দিছে, যাতে এনেকুৱা গৰীব আৰু হাজিৰা কৰা মানুহবিলাকে হেল্থ চেকআপ কৰিব পাৰে। আৰু লগতে 60 বছৰ পাৰ হোৱাৰ পিছত আপোনালোকে পাব পেঞ্চন। তো এই পেঞ্চন উঠাবলৈ মই আপোনালোকক জনাইছোঁ, প্ৰথমে লেবাৰ অফিচত শ্ৰমিক কল্যাণ যোজনা যিটো আঁচনি আছে, তাত আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। এই কেনেকৈ ৰেজিষ্টাৰ কৰে মই ভিডিঅ' বনাই থৈছোঁ, বাৰে আপোনালোকক কওঁ, ভিডিঅ'টো গৈ চাই ল'ব, যাতে আপোনালোকে পঞ্জীয়ন কৰি ল'ব পাৰে। আৰু যদি নাজানে মোক কমেণ্টত জনাব, মই আপোনালোকক ভালদৰে জনাবলৈ যত্ন কৰিম। তো কি লাভ পাব
মানে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লেবাৰ পঞ্জীয়ন কৰাৰ পিছত কি সুবিধা পাব তাৰ বিষয়ে ইয়াত জনাইছে। আইডেণ্টি কাৰ্ড কন্ট্ৰাকশ্যন ৱৰ্কাৰৰ কাৰণে আইডেণ্টি কাৰ্ড এখন পাব, লগতে মান্থলি পেঞ্চন আফটাৰ মানে 60 বছৰ হোৱাৰ পিছত মান্থলি পেঞ্চন পাব 3000কৈ 3500কৈ। তাৰপিছত ফেমিলি পেঞ্চন, যদি আপুনি কিবা হৈ যায় তেতিয়াহ'লে যদি মানে কাম কৰা মানুহ হেড মানুহজন যদি কিবা হৈ যায় তেতিয়াহ'লে ফেমিলি পেঞ্চন পাব। তাৰপিছত মেডিকেল এছিষ্টেণ্ট যিটো ক'লো নেকি বছৰত 5000 টকালৈকে পাব। আৰু তাৰপিছত ডেথ বেনিফিট হৈছে নৰ্মেল ডেথ হ'লে বেমাৰ আজাৰ হৈ মৰিলে মানে মৃত্যু হ'লে 50,000 আৰু ডেথ বেনিফিট আৰু এক্সিডেণ্ট হৈ মৃত্যু হ'লে 2 লাখলৈকে পাব। তাৰপিছত মানে ঘৰ বনাবলৈ আপোনাক 6 লাখলৈকে সহায় কৰিব, মানে ঋণ দিব এই বৰ্ডৰ পৰা, শ্ৰমিক বৰ্ডৰ পৰা। যিহেতু শ্ৰমিকসকলে নিজৰ বেলেগৰ ঘৰ বনাই দিয়ে, নিজৰ ঘৰ বনাবলৈ বহুতো টান হয়, তাৰ কাৰণে শ্ৰমিক অফিচৰ পৰা আপোনালোকক ঘৰ বনাবলৈ লোন দিয়ে, আপুনি ইয়াত পঞ্জীয়ন কৰি লোনটো উঠাই ল'ব পাৰিব। তাৰপিছত ওৱান টাইম এডুকেশ্যন এছিষ্টেণ্ট ফৰ চিলড্ৰেন, মানে শ্ৰমিকৰ শিশুসকলক বা ল'ৰা ছোৱালীক এডুকেশ্যন মানে পঢ়া লিখাৰ কাৰণে বনাছ দিয়ে, স্কলাৰশ্বিপ দিয়ে, এইটো এক্সট্ৰা লেবাৰ বৰ্ডৰ পৰা। তাৰপিছত কেছ এৱাৰ্ড, মানে মেট্ৰিক পাছ কৰা 75-85% লৈ পাছ কৰা সকলক এই বৰ্ডৰ পৰা কেছ এৱাৰ্ড এটা মানে ধন পুৰস্কাৰ বুলি ক'লে হ'ল, এনেধৰণৰ এটা কেছ এৱাৰ্ড পুৰস্কাৰ ৰাখিছে। তো আপোনাৰ যদি ল'ৰা ছোৱালী এই 75ৰ ওপৰত যদি মাৰ্ক লোৱা আছে তেতিয়াহ'লে আপুনি গৈ ক্লেইম কৰিব পাৰে লেবাৰ অফিচত। তো এনেধৰণৰ বহুতো সুবিধা আছে বন্ধুসকল, মাত্ৰ আমি জানিব লাগে যে শ্ৰমিকসকলৰ কেনেধৰণৰ সুবিধা আছে আৰু কেনেধৰণৰ উঠাব লাগে লাভটো। তো আমি খালি যোগালী কাম কৰি মিস্ত্ৰী কাম কৰি জীৱন অতিবাহিত কৰিলে নহ'ব, আমাৰ কিছুমান সুবিধা আছে, আমাৰ অধিকাৰ আছে, এই অধিকাৰকেইটা জানিবলৈ মই ভিডিঅ'টো বনাবলৈ যত্ন কৰি আছোঁ। তো বন্ধুসকল, যদি আপোনালোকে লেবাৰ কাৰ্ড বনোৱা নাই, লেবাৰ কাৰ্ডটো বনাই ল'ব। অনলাইন কেনেকৈ এপ্লাই কৰিব তাৰ ভিডিঅ' বনোৱা আছে, লগতে কি পাব তাৰ বিষয়ে মই জনাই দিলোঁ। নেক্সট মই আপোনালোকক জনাম, এটা ফৰ্ম নেক্সট জনাই যাম যে আপুনি কেনেধৰণে এপ্লাই কৰিব তাৰ ভিডিঅ' আপলোড কৰি দিছোঁ। সেই ভিডিঅ'টো ষ্টেপ চাই ল'ব। আৰু ডকুমেণ্টছ কি লাগে তাৰ বিষয়ে মই জনাই দিওঁ। ডকুমেণ্টছটো আপোনাক প্ৰথমে লাগিব ভোটাৰ কাৰ্ড, যদি আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড, পান কাৰ্ড, লগতে বেংক পাছবুক লাগিব আৰু 4 কপি ফটো, আৰু নমিনীৰ 2 কপি ফটো, আৰু নমিনী ফৰ্ম আৰু নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ্মৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব। তাৰপিছত আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি সুন্দৰভাৱে অফলাইনত কৰিব খুজিলে লেবাৰ অফিচত গৈ অফলাইন কৰিব পাৰে, আৰু যদি অনলাইন কৰিব বিচাৰে তেতিয়াহ'লে অনলাইন কৰিব পাৰে। অনলাইন ফৰ্মটো ফিল আপ কৰি তাৰপিছত এই ফৰ্মখন আকৌ লেবাৰ অফিচত ছাবমিট কৰিবলৈ যাবই লাগিব, যেনেকুৱা বেংকত KYC কৰিবলৈ যাব লাগে তেনেকুৱাই লেবাৰ সকলো অনলাইন কৰাৰ পিছতো, কম্পিউটাৰত বা মোবাইলত কৰাৰ পিছতো লেবাৰ অফিচলৈ যাবই লাগিব আৰু ছাবমিট কৰিব লাগিব ফৰ্মটো। তেতিয়াহ'লে আপোনাৰ আইডেণ্টি কাৰ্ড, কেছ মেম' বুক আৰু পে' বুক যিমান যি পোৱা যায় সেইবিলাক সিহঁতে বুজাই দিব, আপোনাক দি দিব। আৰু মাহত 20 টকা কৰি বৰঙণি দিব লাগে বন্ধুসকল। এই বৰঙণিটো আপুনি কণ্টিনিউ ৰাখিব, তেতিয়াহ'লে আপুনি সকলো ধৰণৰ সুবিধা পাবলৈ সক্ষম হ'ব। তো আজিৰ ভিডিঅ'টো ইমানেই, কেনে লাগিল জনাব, আৰু যদি ভালকৈ বুজি পোৱা নাই জনাব, মই ভালকৈ বুজাই মানে ইমান ক্লিয়াৰকৈ বুজাবলৈ সক্ষম নহয় নিচিনা মোক লাগি আছে, তাৰ কাৰণে আপোনালোকক কৈ আছোঁ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ইনফৰ্মেশ্যন পাই থাকে। আৰু কিবা সুধিবলগীয়া থাকিলে জনাব, কোনটোৰ বিষয়ে জানিব বিচাৰে কমেণ্টত জনাব, তাৰ বিষয়ে মই ভিডিঅ' বনাবলৈ যত্ন কৰিম বন্ধুসকল। তো আজিৰ বাবে ইমানেই, ধন্যবাদ। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'।